প্ৰথমতে প্ৰেছৰ সকলো বন্ধু বান্ধৱক থেংক ইউ আপোনালোকে ইয়াত অহাৰ কাৰণে আৰু ভেৰি শ্বৰ্ট নটিছত আপোনালোকক মাতা হৈছে আজি বিশেষকৈ আমি ফিউ চাৰ্জেছ এগেইনষ্ট দ্য চিফ মিনিষ্টাৰ এণ্ড দ্য CM অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ আছে চ' সেই টপিকটোলৈ আজি আমাৰ প্ৰেছ কনফাৰেন্সটো মাতা হৈছে আমাৰ লগত আজি উপস্থিত আছে এক্স MLA আৰু এক্স EM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জগত ইংতি আৰু আপোনাৰ আমাৰ VPও হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি প্লাছ আকৌ এক্স EM আমাৰ ৰতন ইংতি তেওঁ VP হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তেখেতলোকে আপোনালোকক গোটেইখিনি ব্ৰিফিংখিনি তেখেতলোকে দিব চ' তেখেতলোকক ষ্টাৰ্ট কাৰণটো একমাত্ৰ যে পাৱাৰ মোৰ তাত চেন্ট্ৰেলাইজ হ'ব লাগিব কাকো আৰু ডিচেন্ট্ৰেলাইজ নকৰে মই মই একটা ৰজা হিচাপে কাম কৰিব আৰু কমপ্লিট নেপোটিজম হিচাপে কৰিব নাপাব সেইটোৱে কথা সেইটো কাৰণে সেইবিলাক কথা আপোনালোকে কওক আমি আপোনালোকৰ দ্বাৰাই আমি ৰাইজৰ ওচৰত যাব খুজিছোঁ আৰু যি দাবী আমাৰ ৰিপুন বৰা ছাৰে কৈছে আমি এইটো ডিমাণ্ড কৰিছোঁ যে দেয়াৰ শুড বি এ CBI ইনকুৱাৰী কথাটো হ'বই লাগিব আৰু মাজতে যিটো তুলিৰাম ৰহাং ঘৰ বনোৱা কথাটো এই ঘৰ বনোৱা কথাটো আমি যিটো শুনিছে কোনোবা একজন চেনেলক বোলে কেছ নে কিবা দিছে কিমান হয়তো আপোনালোকে গম পাব আমি এইটো খালি শুনিছোৱে কিন্তু তুলিৰাম ৰহাং ঘৰ বনাইছে এইটোতো সঁচা হয় আৰু সেই যিটো ঘৰ বনাইছে তাতো একটা ইটালিয়ান ঘৰ আছে এইটোও সঁচা কথা এই ইটালিয়ান ঘৰটো ক'ত সেইটো ভাঙাবৰ কাৰণে ডিছমেণ্টেল কৰিবৰ কাৰণে it will not be less than 5-6 crores টকা এই ঘৰটো ভাঙাবৰ কাৰণেও 5-6 crore টকা কম নহয় আৰু নতুন সজাবৰ কাৰণেতো আৰু টকা লাগিব সেই কথা ঘৰ কথাটো আমি বাদ দিম কিন্তু তুমি CM হোৱাৰ পিছত কাৰ্বি আংলঙত আৰু অসমত আমাৰ যিটো দিছপুৰত ইয়াৰ পৰা লৈ দিল্লীত আৰু আপুনি যিটো আপোনাৰ আবু ধাবিত সেইবিলাক কি আপোনাৰ প্ৰপাৰ্টি আছে ক'ত ইনভেষ্ট কৰিছে সময়ত সেইবিলাক আপোনাক আমি ওলাম আৰু আপুনি নিজে সদায় কয় I am ready to face CBI ইনকুৱাৰী তুলিৰাম ৰহাং নিজে কয় মোৰ ওপৰত CBI ইনকুৱাৰী হ'লেও মই ৰাইজে আছে বুলি কৈছে আমি ডিমাণ্ড কৰিছোঁ আপোনাৰ সাহস নাই আপুনি লিখি দিয়কচোন CBI ইনকুৱাৰী কাৰণে মই ৰেডি বুলি damn it he has no courage to go for a CBI inquiry against him যদি আজি CBI ইনকুৱাৰী দিম বুলি ক'লে আমি কাৰ্বি আংলং ৰাইজে তুলিৰাম ৰহাঙে সহজ কৰিছে সঁচাকৈ একো নাই নেকি বুলি ভাবি কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ লিখি দি দিম আপোনালোকক CBI ইনকুৱাৰীৰ কাৰণে সি জিতে সাহস নাই কিন্তু সময়ত কংগ্ৰেছে একো নকৰে কিন্তু কংগ্ৰেছে একটা কাম কৰিম যে we will allow the law to take its own course আমি যিটো আইনৰ ভাৱে দ্বাৰাই নিজে যিটো বিচাৰ কৰিব সেইটো মতে আমি বাধা নিদিওঁ সেইটোৱে কথা আজি আৰু এতিয়া এটা in every roadside there will be big road plantation tree plantation কিন্তু আমাৰ তাত ইয়াত কি হৈছে তুলিৰাম ৰহাঙে গছ লগাব নিদিয়ে গছ কাটাতে ব্যস্ত আৰু সেই গছ কিটা যে ৰেভিনিউ ক'ত গৈছে সেইটো গম নাপায় এই টকাটো একদিন আমাক হিচাপ লাগিব he has already drawn around 60 to 70,000 crore rupees from many reliable sources that তুলিৰাম ৰহাং have to come up আৰু এইটো নাগালেণ্ড বৰ্ডাৰে 100 years যিটো ফৰেষ্টটো ডিষ্ট্ৰয় কৰিছে ইয়াৰ লগত আমাৰ কাৰ্বি আংলং ৰাইজে বহুত জানিবলগীয়া আছে মাজত তুলিৰাম ৰহাঙে কৈছে কি মেকানিজম কি মেচিন লগাই যে কাৰ্বি আংলঙত যে আগত যিটো আমাৰ হিচাপে 10,434 কিলোমিটাৰ স্কুৱাৰ কিলোমিটাৰ এৰিয়াৰ পৰা বোলে 1,000 বিঘা বেছি মাটি আছে বুলি কৈছে চাৰ্ভেত ওলাইছে কিমান চালাক সেই মানুহটো যে 2 নম্বৰ কৰি কম্প্ৰমাইজ কৰি কিছুমান মানুহক দিবৰ কাৰণে বিচি দেখায় যে আগৰ পৰা আমাৰ যিটো মাটি আছে ইনটেক আছে কিন্তু সেই বিচিটোৱে দিছে বেলেগটো দিয়া নাই নহয় যিটো আমি বিচি হিচাপ কৰি তাৰমানে আগত যিটো সাইন্টিষ্ট কিটা সব ব্যৰ্থ হৈছে
তুলিৰাম ৰহাং যিটো মেকানিজিম ওলাইছে হিচাপৰ মাটি হিচাপ কাৰ্বি আংলং মেজাৰ এনেকুৱা কৰিছে ঠিক হিচাপলৈ দিছে আমাৰ কাৰ্বি আংলং মাটিটো 1000 বিঘা বেছি হৈ গ'ল সেইটো গিভ এণ্ড টেক সেইখিনি নাগালেণ্ড সেইখিনি 1000 বিঘা সেই হিমন্তৰ মেছেজক সেইটো দিয়া হৈছে এনেকুৱা আমি গম পাওঁ আমি এইটোৱে চিন্তা কৰিম জনসাধাৰণ সেইটোৱে চিন্তা কৰিব সেইটোৱে যিটো আৰু ইয়াত কিছুমান আৰু ক'বলগীয়া আছে মেঘালয় গিভ এণ্ড টেকটো জনসাধাৰণ ৰাইজে জানিব বিচাৰিছে তুলিৰাম ৰহাং আপুনি কৈ দিয়ক আপুনি আজি যিমান ফাইল লগালেও একদিনটো সেইটো খোলা হ'ব আজি আপুনি জনাই দিয়ক যে সঁচা কথা ভিতৰত কথা কি আছে whether you have compromised with Nagaland or in give and take you have already given to Meghalaya এই কথাটো আৰু লুকাব নালাগে আমি গম পাইছো আপুনি সেইটো দিয়া হৈছে কাৰণ এবাৰ ইলেকশ্যনো কণ্ডাক্ট কৰিব দিছে সি একো কোৱা নাই অটোনমাস কাউন্সিল ইলেকশ্যন কণ্ডাক্ট কৰিব দিছে জয়ন্ত হিলছৰ his mom he didn't speak anything on the ground এই কথাটো সি একো কোৱাই নাই ক'তটো সি কোৱাই নাই আৰু আমি আজি উঠনিৰ পৰা আমাৰ জগদাই কৈ আছে ইয়াত মিনিষ্টাৰ দিয়া নাই সেইটো হিষ্ট্ৰী ব্ৰেক কৰিছে আগৰ পৰা সদায় একটা দুইটা দিয়ে চামচিং আছেৰৰ পৰা সেইখিনি আৰু আমাৰ হলিৰাম তেৰাঙক দিছে ৰূপন সিং ৰংহাং দিছে চব আৰু এই তুৰুং গৈছাৰ থকা সময়ততো 3টা টাৰ্মছ একটাও মিছ নকৰে কেবিনেট মিনিষ্টাৰ হয় দাদাই কিছুমান কথা গম পাব লাগে দাদা কিয় দিব মিনিষ্টাৰ ইয়াত যদি একটামান মিনিষ্টাৰ দিয়ে তুলিৰাম ৰংহাঙে শাসন কেনেকুৱা কৰিব ইন ফেভাৰ অফ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ কথা মতে চলিব লাগিব তুলিৰাম ৰংহাং সেই মতে কৰিব নোৱাৰে বুলি ভাবি যে ইন অৰ্ডাৰ টু ইউজ হিজ অবসলুট পাৱাৰ ইন কাৰ্বি আংলং he has not given allowed Dr. Himanta Biswa Sharma to give minister এইটো কিবা এইবিলাক চেলাৰীবিলাক যিটো চেলাৰীৰ যিটো পইচাবিলাক সেইটো ষ্টপ কৰিব পাৰে আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা কৰিছে সেইটো আগৰ চিফ মিনিষ্টাৰবিলাক কৰিব পাৰিলেহেঁতেন প্ৰফুল্ল কুমাৰ মহন্তও কৰিব পাৰিলে হয় তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া তেখেত 15 বছৰ এই সময়টো কৰিব পাৰিলে হয় কিন্তু কৰা নাই মানে এটা সন্মান দিছে কাৰ্বি আংলং অটোনমাস কাউন্সিলক সন্মান জনাইছে কাৰ্বি ৰাইজক সন্মান কৰিছে সেইকাৰণে সেই MOU প্ৰত্যেকটো দফাৰ ওপৰত যিবিলাক পাৱাৰ দিয়া হৈ গ'ল সেইবিলাক পাৱাৰ পুনৰ লৈ যোৱাৰ কাৰণে কোনো চেষ্টা কৰা নাই সেইটো আমি দেখিছোঁ কৰিব পাৰে কিন্তু কৰা নাই মানে কি সন্মান কৰিছে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ওপৰত পৰা খুব দেখায় যে কাৰ্বি আংলং ৰাইজক খুব ভাল পোৱা বুলি দেখায় কিন্তু ভিতৰে ভিতৰে ভাল পোৱা নহয় সি এণ্টি কাৰ্বি হয় এণ্টি ট্ৰাইবেল হয় নহ'লে এইবিলাক পাৱাৰ কিমান নকৰিলে হয়তো এতিয়া কাউন্সিলৰ যিটো পইচা আহিব লাগে অনলাইন যদি দিব লাগে কাউন্সিলহে দিব ইয়াতে চেলাৰীবিলাক এণ্ট্ৰাঞ্চ যিটো কৰিছে এণ্ট্ৰাঞ্চতে ডিপাৰ্টমেণ্টবিলাক এইটো কৰি ইয়াতেহে কিবা পইচা আহিলে যদি কিবা দিব অনলাইন যদি দিব লাগে অনলাইন দিব বা অনলাইন নিদিয়ে ইয়াৰ কাউন্সিলৰ ইচ্ছা কিন্তু এতিয়া এনেকুৱা নহয় জেনেৰেল ডিষ্ট্ৰিক্টত যেনেকৈ কৰে ইয়াতো এইটো কৰি দিছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা হৈছে এইটো প্ৰথম চিফ মিনিষ্টাৰ আগৰ পৰা এইটো আমি উদাহৰণ দেখা নাই হয় আগত কাউন্সিলৰ পাৱাৰ ইমান নাই কাউন্সিল পাৱাৰ কম কিন্তু যিবিলাক দিয়া হৈ গ'ল এইবিলাক পাৱাৰ পুনৰ ষ্টেটলৈ লৈ যোৱাৰ কাৰণে কোনো চিফ মিনিষ্টাৰে এইটো কৰা নাই এইটো ফাৰ্ষ্ট চিফ মিনিষ্টাৰ সেইকাৰণে এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক আমি ভাল বুলি কেনেকৈ কওঁ সেইটো এণ্টি কাৰ্বি বুলি নক'লে কি ক'ব এণ্টি কাৰ্বি আংলং বুলি নক'লে কি ক'ব সেইবিলাক কথা আছে আৰু কাৰ্বি আংলং CMৰ ক্ষেত্ৰত তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ক্ষেত্ৰত এতিয়া জন্তু ৰংপি 95ৰ পাছত যিটো CM কাৰ্বি আংলং CM জন্তু ৰংপি এতিয়াও আছে জটছন বি আছে আৰু তাৰপাছত মুজাৰি হানচি আছে হৰসিং ইংটি আছে তেখেতসকলকো আপোনালোকে সুধিব পাৰে কথা পাতিব পাৰে তেখেতসকলে থকা ইভেন জয়ৰাম ইংলেং তেখেতসকলে আছে এতিয়া তেখেতসকলে CM থকা সময়ত 30 ডিপাৰ্টমেণ্ট এণ্ট্ৰাষ্টেড ছাবজেক্টৰ যিটো চেলাৰী দৰমহা চাকৰিয়ালবিলাক যিটো চেলাৰী পইচা কাউন্সিলত আহে নে নাহে আপোনালোকে সোধক তেখেতসকলে নিশ্চয় ক'ব সঁচা কথাই ক'ব ইয়াতো আহিছে ইয়াৰ পৰাহে দৰমহা চাকৰিয়ালসকলক ইয়াৰ পৰা দৰমহা দিয়ে কিন্তু এতিয়া অনলাইন দিয়াৰ নামত
এতিয়া ষ্টেটৰ পৰা ডাইৰেক্ট দিয়া এইটো আৰম্ভ হ'ল সেইকাৰণে এতিয়া কোনো CM সময়ত এইটো কৰিব দিয়া নাই কিন্তু তুলিৰাম ৰহা এইটো কাউন্সিলৰ যিটো মেইন পাৱাৰবিলাক ফিনান্সিয়েল পাৱাৰটো মেইন অফিচাৰবিলাকক চাকৰিয়ালবিলাকক কণ্ট্ৰল কৰা এইটো ক্ষমতাটো মেইন সেই ক্ষমতা সেই পাৱাৰটোহে এতিয়া CM তুলিৰাম ৰহাই চাৰেণ্ডাৰ কৰি